প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত নৱজাতক শিশুলৈ সোণৰ আঙুঠি উপহাৰ। 17 ছেপ্টেম্বৰ অৰ্থাৎ মোদীৰ জন্মদিনৰ দিনা জন্মগ্ৰহণ কৰা শিশুৱে লাভ কৰিব এই উপহাৰ। এটা সোণৰ আঙুঠিৰ মূল্য হ'ব প্ৰায় 5,000 টকা। তামিলনাডুৰ বিজেপিয়ে লৈছে এই সিদ্ধান্ত। চেন্নাইৰ চৰকাৰী RSRM চিকিৎসালয়ত জন্ম লাভ কৰা শিশুসকলে উপহাৰ হিচাপে পাব এই আঙুঠি। প্ৰতিটো আঙুঠিত থাকিব 2 গ্ৰামকৈ সোণ। প্ৰধানমন্ত্ৰী মোদী উপজা দিনটোক বিশেষ কৰি তুলিবলৈ তামিলনাডুৰ বিজেপিয়ে লৈছে এই সিদ্ধান্ত। মন্ত্ৰী এল মুৰুগানৰ মতে এই উপহাৰক মুফ্ত কি ৰেবৰি হিচাপে গণ্য কৰিব নালাগে ৰাইজে। তাৰোপৰি প্ৰধানমন্ত্ৰী মৎস্য আঁচনিৰ অধীনত তামিলনাডুত 720 কিলোগ্ৰাম মাছ বিতৰণ কাৰ্যসূচীও হাতত লৈছে বিজেপিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ফিফ্থ পিলাৰ।